ছাত্ৰীসকল আজি মই অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অন্তৰ্গত মানৱ সম্পদ উন্নয়ন আৰু মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক শিক্ষক পাঠটি আলোচনা কৰিম। মানৱ সম্পদ উন্নয়ন বুলিলে এখন দেশৰ উৎপাদনক্ষম ব্যক্তিসকলক বুজায়, অৰ্থাৎ যিসকল ব্যক্তিয়ে দেশৰ উৎপাদন কাৰ্যত অৰিহণা আগবঢ়াব পাৰে সেই সকল ব্যক্তি সেই দেশৰ মানৱ সম্পদ হিচাপে চিহ্নিত হয়। মনত ৰাখিবা, বিশেষভাৱে সক্ষম লোক এজনেও উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে মানৱ সম্পদলৈ পৰিগণিত হ'ব পাৰে। এতিয়া আমি চাওঁ আহা মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি? মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক হৈছে কিছুমান বিশেষ দিশ যিবিলাক পৰ্যবেক্ষণ কৰিলে আমি এখন দেশৰ মানৱ সম্পদৰ উন্নয়নৰ হাৰ গম পাব পাৰোঁ। এনে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হৈছে শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাখ্যা, জনমূৰি আয়, বিদ্যালয়ত নামভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ আৰু প্ৰতিষেধক টীকাকৰণৰ হাৰ। শিক্ষাৰ হাৰ অৰ্থাৎ এখন দেশত শিক্ষিত ব্যক্তিৰ সংখ্যা বৃদ্ধিয়ে মানৱ সম্পদৰ উন্নয়ন হোৱাটোক বুজায় আৰু এই শিক্ষাই বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাৰ কথাও সাঙুৰি লয়। জীৱন প্ৰত্যাখ্যা শব্দটোৱে এজন শিশুৰ জন্মৰ পৰা কিমান বছৰলৈকে সুস্বাস্থ্যৱান হৈ থাকে সেই কথাক বুজায়। অৰ্থাৎ এজন স্বাস্থ্যৱান ব্যক্তিয়ে নিজকে সকলো পৰিৱেশতে অভিযোজন কৰি দক্ষ কৰি তুলিব পাৰে আৰু সেই দক্ষতাই দেশৰ উৎপাদন কাৰ্যত সহায় কৰে। সেয়া জীৱন প্ৰত্যাখ্যা বৃদ্ধি পালে মানৱ সম্পদৰ উন্নয়ন হোৱা বুলি ক'ব পাৰি। তাৰ পাছতে আছে জনমূৰি আয়। জনমূৰি আয় হৈছে এখন দেশৰ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি ফল পোৱা যায় সেয়া হৈছে জনমূৰি আয়। যদিহে এখন দেশৰ জনমূৰি আয় বৃদ্ধি পায় তেতিয়া দেশখনৰ মানৱ সম্পদৰ উন্নয়নৰ হাৰ বাঢ়িছে বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পাছতে আছে বিদ্যালয়ৰ ভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ। অৰ্থাৎ যিখন দেশত বিদ্যালয়ত শিক্ষা লাভ কৰা শিশুৰ সংখ্যা বেছি হয় সেইখন দেশত মানৱ উন্নয়নৰ হাৰ বৃদ্ধি হৈছে বুলি ক'ব পাৰি। কিন্তু যদিহে বিদ্যালয়ৰ শিক্ষাৰ পৰা অত্যাধিক শিশু বঞ্চিত হৈ থাকে বা বিদ্যালয়ত নামভৰ্তি কৰাৰ কিছুদিনৰ পাছতে বিদ্যালয়লৈ যোৱাটো বন্ধ কৰে তেতিয়া আমি সেয়া মানৱ সম্পদৰ উন্নয়ন হৈছে বুলি ক'ব নোৱাৰোঁ। সেয়েহে আমি সকলোৱে শিক্ষাৰ গ্ৰহণৰ কাৰণে বিদ্যালয়ত নামভৰ্তি কৰিব লাগে আৰু শিক্ষাৰ বাটত আগুৱাই যাব লাগে। ইয়াৰ পাছতে মানৱ সম্পদ উন্নয়নৰ অন্য এটি নিৰ্দেশক হৈছে প্ৰতিষেধক টীকাকৰণৰ হাৰ। প্ৰতিষেধক টীকাকৰণ হৈছে এবিধ টীকা বা বেজী যিবিলাক আমাৰ দেহত দিয়াৰ বাবে দেহত হ'ব পৰা বিভিন্ন ভয়ংকৰ ৰোগৰ পৰা ৰক্ষা কৰে। তোমালোকৰ নিশ্চয় মনত পৰে সৰুকালত তোমালোক যেতিয়া সৰু আছিলা তেতিয়া মা দেউতাই ওচৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নি তোমালোকক কিছুমান বেজী দিছিল। এই বেজীসমূহে আমাৰ দেহক অন্যান্য ভয়ংকৰ ৰোগসমূহৰ পৰা ৰক্ষা কৰে। সেয়েহে এই প্ৰতিষেধক টীকাকৰণ যদি এখন দেশত বেছি পৰিমাণে দিয়া হয়, অত্যাধিক মানুহক দিব পাৰে, তেতিয়া সেই দেশৰ মানৱ সম্পদৰ উন্নয়ন হৈছে বুলি আমি ক'ব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনাটিৰ পৰা আমি শিকিলোঁ যে মানৱ সম্পদ শব্দটোৱে এখন দেশৰ উৎপাদন কাৰ্যত অৰিহণা আগবঢ়াব পৰা ব্যক্তিসকলক বুজায়। দ্বিতীয়তে, বিশেষভাৱে সক্ষম লোকসকলেও উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে মানৱ সম্পদলৈ পৰিগণিত হ'ব পাৰে। তৃতীয়তে গম পালোঁ মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলিলে এনে কিছুমান দিশৰ কথা বুজায় যিবিলাক দিশে এখন দেশৰ মানৱ সম্পদৰ বিকাশৰ কথাটো নিৰ্ধাৰণ কৰে। এনে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ আছিলে শিক্ষাৰ হাৰ, জীৱন প্ৰত্যাখ্যা, জনমূৰি আয়, বিদ্যালয়ত নামভৰ্তি আৰু এৰাৰ হাৰ আৰু প্ৰতিষেধক টীকাকৰণৰ হাৰ। এতিয়া তোমালোকে পাঠটি নিজে এবাৰ ভালদৰে পঢ়ি চাবা, তেতিয়া কথাখিনি আৰু বেছি ভালকৈ পুংখানুপুংখভাৱে বুজি পাবা। আজিলৈ সামৰিছোঁ।